হেল্ল' বন্ধুসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল মুনাছ ব্লগ। বন্ধুসকল গুড মৰ্ণিং। এতিয়া আপুনি শুই উঠিছোঁ 7টা বাজিছে আৰু বতৰ ডাৱৰীয়া, যিহেতু আপুনি একদম বৰষুণ দি আছে, এতিয়া অলপ কমিছে। বন্ধুসকল মই বতৰটো দেখাই দিছোঁ, আপোনালোকক চাব। মুখ চুখ ধুৱাই এনে ধুওঁগৈ আৰু আজি মানে এনেই ঘৰত থাকি আমনি লাগিছে, কাৰণ মই ভাবিলোঁ ব্লগ এটাকে কৰি দিওঁ, আপোনালোকক চাব। চাই আমনি মানে থাকি আমনি পাইছে আপোনালোকক, সেইকাৰণে ভাবিছোঁ আপোনালোকক চাব। ময়ো আমনি পাইছোঁ মানে বনাই দিছোঁ আৰু চাব আজি মানে কি কৰোঁ কি নকৰোঁ। আজি চুলিখিনি বহুত দীঘল হ'ল, চুলিখিনি একদম ইয়াত খুচি যায়। চুলিখিনি কাটোঁগৈ নে কি, এতিয়া চাই থাকিব আপোনালোকে শেষলৈকে। চাবিটো লৈ লওঁ প্ৰথমতে, তাৰপিছত গেট খোলাই নাই আমাৰ। ৰ'ব গেটখন খুলি লওঁ প্ৰথমতে, তাৰপিছতহে আপোনালোকক দেখুৱাই আছোঁ বাহিৰৰ পৰিৱেশ। বতৰ ডাৱৰীয়া কৈছে, এদিন হাঁহ এজনী ওলাই আছে। চাওক বৰ্তমান আমি অকল গৰুকেইটা খুলি লওঁগৈ। কাৰেণ্টটো নাই, এইপিনে খিৰিকী আছে, কাৰেণ্টৰ চুইচটো দি চাওঁ আহিলে নেকি বাৰু। ব'লক মই গৰুকেইটা খুলি লওঁগৈ, তাৰপিছত নাই কাৰেণ্ট নাই। ব'লক আপোনালোকে যাওক, ময়ো যাওঁ, গৰুকেইটা খুলি আহোঁগৈ। বাৰীৰ মাজে মাজে ঘূৰি ফুৰা এতিয়া বতৰটো এৰিছে বৰষুণ। ইপিনে গোহালি, গৰু পোৱালি, এই পোৱালি এখনতে মোবাইল থৈ আছে, কাৰণে বেয়া হৈছে খুলিবলৈ। পোৱালি ইজনী বগাজনী। হাল নাই এতিয়া বৰ্তমান, খেতি পথাৰৰ ছিজন হৈছে যে, সেইকাৰণে কঠীয়া পাৰিবলৈ হাল লৈ গৈছে পাপাই। ফুল ৰঙী ব'ল আকৌ চাৰি থাকিলে কা আমাৰ নেকি? ইমান ডান মাৰ গৈছে চা। ব'ল এইটো লগৰতে গেম খেলি আছিলে, তাক পেং কৰি মাতিছোঁ দেই। গম পাবা নহয় কি হ'ল। আহা, এইটো আহিছে এতিয়া, অকল গেমৰ লগত ব্যস্ত। এইটো বৰষুণ এতিয়া দি আছে মানে, সেইকাৰণে পৰা মই বোলো তাক কৈছোঁ ছাতি এটা লৈ আন বুলি, সেইকাৰণে পৰা ই ছাতিটো লৈ আহিছে। গেম খেলিয়ে আছে চাগে, চাওঁ সেয়া গেম খেলিয়ে আছে। ল'ৰা কি যে হ'ব দেই। ছাতিটো ধৰ মই আৰু গেম নেখেলোঁ, গেমটো কাটি লওঁ আৰু নেখেলে হেনো। এইকেইটা গৰুকেইটা বাঁহ পাত খালে গ'ল পটাপট। বন্ধু বান্ধৱীসকল, এইপিনে আমি পাই গ'লোহি এইপিনে গৰু খোৱা জেগা। এইপিনে পানী বহুত বাঢ়ি গ'ল চাওক। আগতে পানী নাছিলে, আপোনালোকক দেখুৱাইছিলে ন, আপোনালোকে দেখিছিলেই। এয়া চাওক এতিয়া পানী কিমান বাঢ়ি গ'ল, দেখিছে নাই? বতৰ একদম বৰষুণ দি আছে, বাৰিষা বতৰ পাতিলেই বহুত সোনকালে। সেইপিনে চাওক একদম পানী গোটেই এতিয়া, আৰু অলপ দিনৰ পিছত ইয়াত একদম ভৰ্তি হৈ যাব। আমাৰ এইপিনে পথাৰখন আছে, এইপিনে এতিয়া গৰু খেতি দিম আমি, আপোনালোকে চাই থাকক। বন্ধু বান্ধৱীসকল,
এতিয়া তামাম বৰষুণ দি আছে আপোনালোকে শুনিছে নাই নাজানো তাৰপিছত এইপিনে মই নিজে চাহ বনাই আনিলোঁ এয়া তাৰপিছত এইপিনে লগৰটোকো লৈ আহিলোঁ বোলো গ'ল সেইটো বিচনাত আছে তাৰপিছত এইপিনে কাৰেণ্টটো নাই কাৰণে বা এতিয়া বহি আছোঁ আৰু ভালকৈ দেখিছে নাই নাজানো তাৰপৰা মোবাইলটো চাৰ্জ নাই কাৰেণ্টটো নাই কাৰণে বা কিমান পাৰ্চেণ্টমান আছে জানো 8% আছে আৰু কাৰেণ্টটো আহি লওক মই এতিয়া চাৰ্জ দিব লাগিব কাৰেণ্টটো অহাৰ পিছত তাৰপিছত আকৌ আপোনালোকৰ মাজলৈ মানে কি কৰোঁ কি নকৰোঁ ভিডিঅ' দি যাম আপোনালোকে চাই থাকিব এইপিনে আছে ভাত আৰু এইপিনে আছে মাছ পানী বাঢ়িছে যিহেতু সেইকাৰণে বা নদীত মাছ লাগিছে মই আপোনালোকক নদীখন দেখাইছিলোঁ এতিয়া মই ভাতটো খাই লওঁ তাৰপিছত ভিডিঅ' বনাই আছোঁ আকৌ মোৰ বন্ধু বান্ধৱী কাৰেণ্টটো আহিলে তাৰপিছত ভাত পানী খাই মেলি মই এতিয়া আজৰি হ'লোঁ তাৰপিছত মোবাইলটো অলপ চাৰ্জ দিলোঁ আৰু মানে চুলি কাটিব যোৱাৰ কথা আছিলে এতিয়া 11টা বাজি গ'ল আৰু বৰষুণত দি আছে যাব নোৱাৰোঁ আজি যদি কাইলৈ বতৰটো ভাল কৰে তেতিয়া যাব লাগিব বন্ধু বান্ধৱী হ'ল আজি হ'ল 5 জুন বিশ্ব পৰিৱেশ দিৱস পৃথিৱীখন ধুনীয়া কৰি ৰখাটো আমাৰ দায়িত্ব গতিকে আপোনালোকে সকলোৱে আজিৰ দিনটোত এটা হ'লেও গছপুলি ৰুব মই ৰুলোঁ আৰু সেউজীয়া মানে পৃথিৱীখন সেউজীয়া হৈ থাকিলেহে আমাৰ মনটো ভাল লাগে আৰু পৃথিৱীখন যদি মানে সেউজীয়া হৈ থাকে তেতিয়াহে আমাৰ থাকিবলৈ মনটো ভাল লাগে কিবা এইপিনে এতিয়া মই বনাম মেগী প্ৰথমতে গেছটো জ্বলাই লওঁ আৰু এয়া এতিয়া মোৰ মেগী হৈ গ'ল তাৰপিছত এতিয়া মই খাম বাঢ়ি লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ এয়া এতিয়া মই খাই লওঁ আৰুনো কি বনাম আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটোলৈ যদি আপোনালোকে কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন কৰি ল'ব আজিলৈ ইয়াতে সামৰিছোঁ বাই